অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। মোৰ সকলো ফ্ৰেণ্ডছকে হাই হেল্ল' নমস্কাৰ। মই মুনমুনে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। পোনপ্ৰথমতে আপোনালোক সকলোলৈকে মোৰ আৰু মোৰ পৰিয়ালৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক দেখাইছোঁ মোৰ মামীয়ে কৰা ফুলৰ বাৰীখন। ইমান ধুনীয়াকৈ ফুলবোৰ যতন কৰিছে, ইমান ধুনীয়া লাগিছে ফুলবোৰ নহয়নে? আৰু সঁচাকৈ এই চ'তৰ পৰা বহাগৰ এই সময়খিনি খুব ভাল লগা। আচলতে ফাগুন মাহত যেতিয়া গছৰ পাতবোৰ সৰি পৰে, গছবোৰ লঠঙা হৈ পৰে, তাৰ পাছত আকৌ কুঁহিপাত মেলে, খুব ভাল লগা। আচলতে মোৰ ব্যক্তিগতভাৱে খুব ভাল লগা এই সময়খিনি। ফাগুনে লঠঙা কৰি যোৱাৰ পাছতো পুনৰ উদ্যমেৰে যে কুঁহিপাত মেলি আকৌ পৃথিৱীখনক সেউজীয়া কৰি তোলে, এই অনুভৱখিনি খুব এটা সুকীয়া। আৰু গাঁৱত থকা অনুভৱ, গাঁৱৰ এই সৰু সৰু সুখবোৰ কেৱল গাঁৱত থকাসকলেহে অনুভৱ কৰিব পাৰে। হয়তো টাউনত থকা মানুহখিনিয়ে এই সুখবোৰ অনুভৱ কৰিব নোৱাৰে, কিন্তু মই তেওঁলোকক দেখাব বিচাৰিছোঁ গাঁৱৰ সৰু সৰু কিছুমান ছবি। আৰু হয়তো আশা ৰাখিছোঁ তেওঁলোকে এই ছবিবোৰ চাই খুব ভাল পাব, খুব ভাল লাগিব তেওঁলোকৰ। আৰু এইফালে বিহুৰ পিঠা পনা খুন্দি পুৰি আমিও আজৰি হৈছোঁ, যিহেতু কাইলৈ গৰু বিহু, আৰু গৰু বিহুৰ সন্ধিয়াই আমাৰ ঘৰলৈ বিহু আহিব। আৰু আমাৰ ঘৰখন যিহেতু গাঁৱৰ একেবাৰে শেষত, গতিকে আমাৰ ঘৰৰ পৰাই বিহুখন আৰম্ভ কৰিব সৰু ল'ৰা ছোৱালীখিনিয়ে। আচলতে তেনেকৈ আমাৰ অতীজৰে পৰা চলি আহিছে। ডাঙৰ ডেকা গাভৰুখিনিয়ে যদি আমাৰ ঘৰৰ পৰা আৰম্ভ কৰে, তেতিয়া সৰু ল'ৰা ছোৱালীখিনিয়ে গাঁৱৰ ইটো মূৰৰ পৰা আৰম্ভ কৰে। আৰু যদি সৰু ল'ৰা ছোৱালীখিনিয়ে আমাৰ ঘৰৰ পৰা বিহুখন আৰম্ভ কৰে, তেতিয়া ডেকা গাভৰুখিনি আহি আমাৰ ঘৰত বিহুখন শেষ কৰে। আৰু এয়া জেতুকা খুন্দি জেতুকা লৈ আমিও ৰেডি হ'লোঁ বিহুলৈ, যিহেতু গৰু বিহুৰ দিনা ৰাইজৰ আশীৰ্বাদ পোৱাটো এটা খুব ডাঙৰ কথা। আপোনালোকেও চাগে বিহুলৈ সাজু হৈছেই নহয়নে? আৰু ইয়াতে মই আমাৰ কণমানিহঁতে কৰা হুঁচৰিৰ ভিডিঅ' ক্লিপ কেইটামান আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ।